গাইজ ব্লাউজটো কেনেকুৱা লাগিছে বাৰু জনাব নাপাহৰিব দেই। নমস্কাৰ, মই পূৰবী আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে চাগে। আমাৰো ভালেই আৰু ভালে মানে কি ক'ম, কেতিয়াবা ঘৰৰ সংসাৰ কি হয় আপোনালোকে জানেই। স্বামী যদি মদ খালে কি হয় ঘৰখন আপোনালোকে জানেই। মদাহী মানুহ, মদাহীৰ লগত থাকিলে আপুনি কি হৈ যাব তাৰো পাত্তা নাই। শুনেহি বুলিও ভয় নোকোৱাই মানে আপোনালোকক কৈছোঁ। আৰু গাইজ মই এই ব্লাউজটো প্ৰথম পিন্ধিছোঁ, বহুতে পিন্ধি আছে, মই আজি প্ৰথম পিন্ধিছোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। মোৰ কিন্তু নিজকে নিজে বৰ বেয়া লাগি আছে দেখি। ফাল্টু নিচিনা লাগিছে, প্ৰথম পিন্ধিছোঁ যে সেইকাৰণে। কাটা ব্লাউজ পিন্ধিছোঁ কিন্তু এনেকুৱা ফুল থকা ব্লাউজ মই পিন্ধা নাই, আজি প্ৰথম পিন্ধিছোঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন। বাই বাই।